हेलो बंधुसकल मैं आज गई आसो बिजनी रजार राजधानी लै आपनालोके जाने जे आनडिवाइडेड गोवालपारा डिस्ट्रिक्टर आटाइतকৈ डांगर जमीदारी स्टेट आसिल बिजनी स्टेट और ये बिजनी स्टेटर रजा बिजित नारायण देवर जी राजधानी आसिल रानी अभयेश्वरीर राजधानी आसिल आमी हेई राजधानी लै जाम और आपनालोকক देखुवाम बिजित नारायण देवर राजधानी केनेकुवा आमी आपनालोকক हेइखन आज देखुवाम बुली आमी ओलाइছোঁ मैं एतिया ओलाइছোঁ घৰৰ পৰা आबेली एतिया जाओते मोर 1 घंटामान লাগিব ইয়াৰ পৰা মই চাপৰৰ পৰা তালৈকে যাবলৈ মই গাড়ী লৈ যাম যদিও খুব বেছি স্পীডত গাড়ী নচলাওঁ মই এতিয়া ওলালোঁ ইয়াৰ পৰা মই যাম য'ত বিজনী ৰজাৰ তৃতীয় ৰাজধানী আছিল অভয়াপুৰী और সেই অভয়াপুৰীৰ ৰজা ঘৰলৈ যাম অনুগ্ৰহ কৰি আপোনালোকে আমাৰ লগত থাকিব আৰু যিসকলে আমাৰ ৰংমহল টিভি প্ৰথম আজি চাই আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে আমাক সাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষৰ নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি থৈ দিব আমি এতিয়া চম্পাৱতী নৈ পাৰ হৈ বহলপুৰ এৰি চম্পাৱতী নৈ পাৰ হৈ এতিয়া নিত্য বজাৰ এৰিলোঁ এতিয়া আমি তালগুৰি হৈ খগৰপুৰ পাহাৰ হৈ যাম উত্তৰ হালমাৰালৈ আৰু তাৰ পৰা দেওহাটি হৈ অভয়াপুৰীলৈ প্ৰায় 40 কিলোমিটাৰ চাপৰৰ পৰা জনা যায় যে ৰজা বিজিত নাৰায়ণৰ ৰাজত্ব আছিল পূবে মানাহ নৈ আৰু পশ্চিমে সোণকোষ নৈলৈকে গতিকে এইটো গোৱালপাৰা জিলাৰ ভিতৰত আটাইতকৈ ডাঙৰ জমিদাৰী ষ্টেট আছিল ৰজা বিজিত নাৰায়ণৰ আন এটা নাম আছিল চন্দ্ৰ নাৰায়ণ এই ৰজা বিজিত নাৰায়ণ এলিয়া চন্দ্ৰ নাৰায়ণে তেওঁৰ ৰাজত্ব স্থাপন কৰিছিল 1671 খ্ৰীষ্টাব্দত বুৰঞ্জীমতে জনা যায় যে ৰজা বিজিত নাৰায়ণ কোচ বংশৰ ৰজা আছিল তেওঁ আছিল কোচ ৰজা শুক্লদাস এলিয়া চিলাৰায় আৰু নাতি পৰীক্ষিত নাৰায়ণৰ পুত্ৰ আপোনালোকে জানে যে পৰীক্ষিত নাৰায়ণে মোগলৰ লগত যুদ্ধ কৰিছিল আৰু তেওঁ হেকত হাৰিছিল মোগলৰ লগত তাৰ পিছত মোগলৰ লগত চুক্তিমতে এই ৰাজ্য স্থাপন কৰিছিল তেওঁ এতিয়া আমি আহি পালো অভয়াপুৰী এটা অভয়াপুৰী চহৰ আৰম্ভ হ'ল আমি এতিয়া কলেজ পাম অভয়াপুৰী কলেজ অসমৰ এখন খ্যাতনামা কলেজ এই বাওফালে গেটটো দেখিছে এইটো কলেজৰ গেট অল ইণ্ডিয়া লেভেলত এইবাৰ আৰ্টছত 156তম স্থান দখল কৰিছে এটো বাওফালে আছে ৰাণী অভয়েশ্বৰীয়ে স্থাপন কৰা 1905 চনত স্থাপন কৰা অভয়েশ্বৰী হায়াৰ সেকেন্ডাৰী বাওফালে আপোনালোকে কেম্পাসটো দেখিবলৈ পাইছে বহুত ধুনিয়া কিন্তু ভিতৰলৈ আমি চাব নোৱাৰিম গেটটো বন্ধ আছে আৰু ভিতৰত গছ-গছনিৰে ভৰা গতিকে আমি ভালকে আপোনালোকক দেখুৱাব নোৱাৰিম যদিও সেই ঘৰবোৰ দেখিছে সেই ব্ৰিটিছৰ সময়ৰ ৰাণী অভয়েশ্বৰীৰ দিনত এইখন হায়াৰ সেকেন্ডাৰী স্থাপন হৈছিল আৰু গতিকে এই হায়াৰ সেকেন্ডাৰী খনৰ নাম অভয়েশ্বৰী হায়াৰ সেকেন্ডাৰী স্কুল আমি এতিয়া গৈ আছো ৰজাৰ প্ৰাসাদৰ ফালে ৰজাৰ বিজনী ৰজাৰ প্ৰথম ৰাজধানী আছিল বিজনী কিন্তু তাত ভুটিয়াসকলে আক্ৰমণ কৰাৰ কাৰণে তেওঁৰ ৰাজধানী আকৌ ডুমুৰিয়া বা বৰ্তমানৰ লেংটিচিঙালৈ স্থানান্তৰ কৰিছিল আৰু সেই ঠাইখনৰ নাম আছিল দালানভাঙ্গা এতিয়া দালানভাঙ্গা বুলি জনা যায় আৰু তাৰ পিছত দালানভাঙ্গা নামকৰণ হোৱাৰ আন এটা কাৰণ আছে 1897 চনৰ 12 জুন তাৰিখত বিশাল ভূমিকম্প হয় আৰু ৰাজপ্ৰাসাদ ভাঙি পৰে তেতিয়া এই ৰাজধানী লৈ অহা হয় দেওহাটি নামে ঠাইত যি বনাঞ্চল আছিল সেই বনাঞ্চলটোৰে এতিয়া সেই ঠাইখনৰ নাম অভয়াপুৰী নাম দিয়া হৈছে কাৰণ সেই ৰাজবংশৰ দেৱী আছিল অভয়া মাতা আৰু সেই কাৰণে অভয়াপুৰী নাম দিয়া হৈছে এতিয়া আমি আপোনালোকক লৈ আহিছো সেই ৰাণী অভয়েশ্বৰীয়ে যি পুখুৰী তৈয়াৰ কৰিছিল সেই ৰাজ পুখুৰীলৈ এতিয়াও আছে
বহুত মানুহে এই ৰাজপুখুৰী চাবলৈ আহে। তাতে আপোনালোকে চাইছে মানুহ আছে, মানুহে ফুৰিবলৈ আহে এই ঘাটত। এইটো স্নান ঘাট আছিলে ৰাণীৰ। প্ৰাসাদটো আপোনালোকক দেখুৱাম, অলপ পাছতেই দেখুৱাম। ৰাণী অভয়েশ্বৰী ৰজা কুমুদ নাৰায়ণ ভূপ বাহাদুৰৰ বিধৱা পত্নী আছিল আৰু তেওঁ আছিল দ্বিতীয় ৰাণী। আৰু ৰজাৰ মৃত্যুৰ পিছত তেওঁ শাসন চলাইছিল আৰু ৰাজবংশৰ দেৱী অভয়া মাতাৰ নাম অনুসৰি সেইকাৰণে নাম ৰাখিছে অভয়াপুৰী। আৰু ৰাণী অভয়েশ্বৰীৰ এটা গুণ আছিল, তেওঁ শিক্ষাৰ প্ৰতি ইমান গুৰুত্ব দিছিল যে তাৰ কাৰণে তেওঁ এই ৰাজবংশটোৰ ভিতৰত খুব নাম জ্বলা শাসনকৰ্তা ৰূপে পৰিচিত হৈ পৰিছিল। তেওঁ এই পুখুৰীটো খান্দিছিল আৰু এইটো পুখুৰী এটা সময়ত জনসাধাৰণৰ মাজত বহুত চৰ্চিত হৈছিল। বহুত মানুহ এই পুখুৰী চাবলৈ আহিছিল, এতিয়াও আহে বহুত মানুহ। কিন্তু অৱশ্যে এটা কথা মোৰ এনেকুৱা লাগিছে যে পুখুৰীটো যত্নৰ অভাৱত অলপ তাৰ সৌন্দৰ্য যিটো সেইটো ভালেখিনি ম্লান পৰিছে আৰু মানুহ অহা যোৱা আগতকৈ কম হৈছে। তথাপিও ইয়াৰ ৰাজ পৰিয়ালৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ বাবে এতিয়াও মানুহৰ মাজত সমাদৃত হৈ আছে। ইয়াতে ভূপেন হাজৰিকাদেৱৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে এই গাৰ্ডেনটোত, আৰু এইটো স্থাপন কৰিছিল পুখুৰীৰ পাৰত। ভূপেন হাজৰিকাদেৱৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু এই প্ৰতিমূৰ্তি স্থাপন কৰিছে 2014 চনত। তেতিয়া দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংসদীয় সচিব শ্ৰীযুত চন্দন কুমাৰ সৰকাৰদেৱৰ দ্বাৰা এইটো উন্মোচন কৰা হৈছিল আৰু তেখেতৰ পৰিয়ালৰ সহযোগত এইটো নিৰ্মাণ কৰা হৈছিল। আপোনালোকে চাইনবোৰ্ডত চাবলৈ পাইছে। এইটো তাৰিখ আছিল 5 নৱেম্বৰ 2014। পুখুৰীটোৰ চাৰিওফালে তৈয়াৰ কৰা হৈছে ফুলৰ বাগিচা, বিভিন্ন ধৰণৰ গছ পুলি ৰুই দিয়া হৈছে। কিন্তু অলপ যত্নৰ অভাৱ অনুভৱ হৈছে, আপোনালোকেও দেখিবলৈ পাইছে। আৰু কিছুমান মানুহ আহে, অবাঞ্ছিত কিছু মানুহ ইয়াত অহা যোৱা কৰাটো আমি নিজেও পৰিলক্ষিত কৰিছিলোঁ। গতিকে পুখুৰীটো ভালকৈ যত্ন কৰা হোৱা নাই। কিন্তু এটা সময়ত ৰাণী থকা অৱস্থাত এই পুখুৰীটোৰ বহুত ঐতিহ্য আছিল আৰু বহুদিনলৈকে এই পুখুৰীটোৰ ঐতিহ্য মানুহৰ মাজত চৰ্চিত হৈছিল। আজিকালি যদিও মানুহ ইয়াত ফুৰিবলৈ আহে, তথাপিও আগৰ নিচিনা সেই আকৰ্ষণ এতিয়া নাই, ঘাঁহ বন গজিছে। এতিয়া আপোনালোকক দেখুৱাম ৰাজপ্ৰাসাদ। এইটো ৰাজপ্ৰাসাদৰ পৰাই ৰজাই শাসন কৰিছিল। পূবে মানা নৈৰ পৰা বিস্তাৰিত এলেকা, পশ্চিমে সোণকোষ নৈলৈকে। আৰু এইটো ৰাজধানী এতিয়া ম্লান পৰি গৈছে, ঘাঁহ বন গজিছে, বাহিৰৰ দেৱালটো পৰিত্যক্ত হৈ আছে, গেট পৰিত্যক্ত হৈ আছে, গৰু ছাগলী সোমাব পৰা সুবিধা আছে। চাৰিওফালে ঘাঁহ বন গজি প্ৰাসাদটো যেন ঝুমুৰি দি ধৰিছে। বৰ্তমান ইয়াৰ আকৰ্ষণ তেনেকুৱা নাই, পৰিত্যক্ত যেন লাগে। এইটোৱে হৈছে বিজনী ৰজাৰ তৃতীয় ৰাজধানী অভয়াপুৰী, আৰু এই চহৰখনৰ নামত দেৱদাৰু নগৰীয় বুলি পৰিচিত।